Hey guys, নমস্কাৰ মই জুবিন ইছলাম আশা কৰোঁ সকলোৱে ভালে আছে তো মই আজি ব্লগটো অনাৰ কথা কাৰণটো হ'ল মানে জুবিন দাৰ ওপৰত তো জুবিন দাই অহা কথা আছিলে বিলাচীপাৰাৰ বামুণগাঁও নামৰ জেগাখনত তো আমি বহুত বন্ধুকেইটা মানে বহুত আশা কৰি গৈছিলোঁ আৰু ফাৰ্ষ্ট টাইম জুবিন দাক চাম তো বহুত এক্সাইটেড আছিলোঁ জুবিন দাক চাবৰ কাৰণে তো ফাংচনখনত গ'লোঁ গৈ কিনে আমি বহুত ৱেইট কৰিছোঁ বহুত থাকি ৰাতিপুৱা 3:30 বাজি গ'ল তেতিয়ালৈকে আছোঁ আমি জুবিন দা আহিব বুলি পিছত খবৰ পালোঁ জুবিন দা নাহে তাতে তো কিবা প্ৰব্লেম হ'ল চাগে জুবিন দা সেইকাৰণে নাহিলে তো বেয়া লাগিছে মনত আৰু বহুত জুবিন দাক চাম বুলি গৈছিলোঁ তাতে ফাংচনখনত তো জুবিন দাক দেখা নাপালোঁ তাৰপিছত জুবিন দা নাহাৰ পিছত ফাংচনখনত কি হ'ল আপোনালোকক দেখুৱাই আছোঁ চাই থাকক ভিডিঅ'টো Hi, I'm Zubeen Garg here. আৰু 27 ফেব্ৰুৱাৰীত মই আহি আছোঁ বিলাচীপাৰা লক্ষ্মী মন্দিৰৰ বাখাৰা বামুণগাঁও মহাবীৰ চিলাৰায় দিৱস উপলক্ষে সকলো আহিব আমি একেলগে লগ পাম আনন্দ ফূৰ্তি কৰিম আৰু বহুত বহুত মৰমৰ শুভকামনা জনাইছোঁ এয়া হ'ল জুবিন দা নাহাৰ পিছৰ দৃশ্য তো ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু পাই যদি শ্বেয়াৰ এটা কৰি দিব থেংক ইউ